নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি বনাব লৈছোঁ বেচন, হালধি আৰু মচুৰ দাইলৰ চাবোন। বেচন আৰু হালধিৰ গুণাগুণৰ কথানো কি ক'ম। বেচন আৰু হালধি স্কিনৰ কাৰণে কিমান ভাল সকলোৱে জানে। আৰু মচুৰ দাইলে আমাক স্কিনখন ছানবাৰ্ণৰ পৰা ৰক্ষা কৰাত সহায় কৰে। এতিয়া যিহেতু বহুত বেছি গৰম আৰু ৰ'দ, তাৰ ফলত আমাৰ ছানবাৰ্ণটো হয় আৰু তাৰ পৰা ৰক্ষা পাবলৈ আমি বিভিন্ন ধৰণৰ দোকানত পোৱা কেমিকেল জাতীয় বস্তু ব্যৱহাৰ কৰোঁ। কিন্তু সেই কেমিকেল জাতীয় বস্তু ব্যৱহাৰ কৰোঁতে আমি ঘৰতে যদি এনেকৈ চাবোন বনাই ব্যৱহাৰ কৰোঁ, তেতিয়া তাত দোকানত পোৱা কেমিকেল জাতীয় বস্তুতকৈ বেছি সুফল পাব। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া লৈছোঁ মই মচুৰ দাইলৰ গুড়ি। মচুৰ দাইলখিনি মই মিক্সিত মাৰি গুড়া কৰি দিছোঁ। লগত দিছোঁ 2 চামুচ বেচন আৰু এয়া দিছোঁ মৌ 1 চামুচমান দিছোঁ। মৌ আমাৰ স্কিনৰ কাৰণে বহুত ভাল। আৰু লগত দিছোঁ হালধি যদি আপোনালোকৰ ঘৰত কেঁচা হালধি থাকে তেতিয়াহ'লে কেঁচা হালধিৰ ৰস দিব, সেয়াটো আৰু বেছি উপকাৰী হ'ব। লগত দিছোঁ ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুল যিকোনো ফাৰ্মাচীত আপোনালোকে পায়ো যাব। আৰু এইখিনি এতিয়া ভালকৈ মিলাই লৈছোঁ। ইয়াতে কিন্তু পানী অকণমানো ব্যৱহাৰ নকৰিব দেই। পানী ব্যৱহাৰ কৰিব নালাগে, তেতিয়া চাবোনটো বেয়া হৈ যাব। আৰু এয়া লৈছোঁ চপ বেছ ইচ্ছা কৰিলে ঘৰত বনাবও পাৰে, কিন্তু মোৰ ওচৰত আছিলে এইখিনি চপ বেছ আগৰ, আৰু ভাল কোৱালিটিৰ চপ বেছ আনি ল'ব। ঘৰত বনোৱা চাবোন টুকুৰা আপোনালোকে ইচ্ছা কৰিলে শিশুসকলকো ব্যৱহাৰ কৰিব পাৰে, যিহেতু ইয়াতে কোনো ধৰণৰ কেমিকেল নাথাকে। আৰু এইখিনি মই এনেকৈ টুকুৰা কাটি ল'লোঁ। আনফালে আকৌ চাবোনখিনি থ'বলৈ মই ইয়াত ছিলিকন মল ব্যৱহাৰ কৰিছোঁ, কিন্তু ছিলিকন মল নোহোৱাকৈও আপোনালোকে চাবোন বনাব পাৰে। মই আপোনালোকক দেখাই দিম। মই আজি ডিছপ'জেবল গিলাছত থৈও যে চাবোন বনাব পাৰে সেইটো দেখুৱাই আছোঁ। সেইটো এটা ডিছপ'জেবল গ্লাছ লৈছোঁ। ইয়াতেও মই নাৰিকল তেল অলপ দি লৈছোঁ। যিকোনো গিলাছ বা বাতিত থ'লেই হৈ যায়, কিন্তু ছিলিকন মলটো এইকাৰণে ব্যৱহাৰ কৰা যায় যাতে চাবোন পিচ দেখিবলৈ ধুনীয়া হয়। এই গিলাছটোতো এনেকৈ নাৰিকল তেল দি মই এনেকৈ চবফালে মিলাই ল'লোঁ। আৰু এতিয়া এটা কেৰাহী লৈছোঁ আৰু কেৰাহীত পানী দি ইয়াৰ ওপৰত এটা চচপেন দিছোঁ, যিহেতু ডাইৰেক্ট গেছত আপুনি চপ বেছখিনি বইল কৰিব নোৱাৰে, ডাবল বইলিং কৰিব লাগিব, যিহেতু মই এনেকৈ লৈ লৈছোঁ। আৰু চপ বেছখিনি বইল কৰোঁতে এটা কথা মনত ৰাখিব, যাতে ইয়াতে তলত থকা বইল কৰা পানীৰ অলপমানো যাতে চপ বেছখিনি নপৰে। যদি পৰে তেতিয়াহ'লে চাবোন টুকুৰা বেয়া হৈ যাব। আৰু বহুতে কয় যে এনেকৈ চাবোন বনালে দোকানত বনোৱা চাবোনৰ নিচিনা টান নহয়, কিন্তু টান হয় যদি আপুনি চপ বেছতকৈ যদি আপুনি যিখিনি বস্তু মিহলাবৰ কাৰণে ৰেডি কৰিব সেইখিনি যদি চপ বেছতকৈ বেছি হয়, তেতিয়াহ'লে চাবোন টুকুৰা আপোনাৰ ঢিলা হ'ব। চপ বেছ আপুনি যিমান ল'ব তাতকৈ কম পৰিমাণৰহে তাত মিলোৱা সামগ্ৰীখিনি ল'ব, তেতিয়া আপোনাৰ চাবোনখন নিশ্চয়কৈ টানেই হ'ব। মই 2বাৰ বনালোঁ, মোৰ চাবোন আজিলৈকে ঢিলা হোৱা নাই, টানেই হয়। আৰু এইখিনি এতিয়া উতলোৱা হৈ গৈছে। ইয়াতে মই এতিয়া মিলাই থোৱা মিশ্ৰণখিনি দি দিছোঁ আৰু ভালকৈ চামুচেৰে এনেকৈ মিলাই লৈছোঁ। চাব যাতে লাডুৰ নিচিনা হৈ নাথাকে, পূৰা কণ্টিনিউৱাছলি লৰাই এনেকৈ মিলাই ল'ব। ইয়াতে যাতে পানী অলপমানো ব্যৱহাৰ নকৰে আপোনালোকে। এইখিনি হৈ গৈছে মিলোৱা। এইখিনি হৈ গৈছে যিহেতু মই গেছটো অফ কৰি দিছোঁ আৰু ছিলিকন মলটোত দি দিছোঁ। যিহেতু মই গেছটো অফ কৰাৰ পিছত 2 মিনিটমান সময় ৰৈ দিছিলোঁ, সেইকাৰণে ওপৰত এনেকৈ হৈ গৈছে। একো নাই, ঠিক হৈ যাব। আৰু এইখিনি মই এতিয়া ইয়াতে অলপ টাইমৰ কাৰণে ৰাখি দিম। মানে কিমান টাইমতনো চাবোন টান হয় মই চাম, কাৰণ আগৰ কিবাৰ বনাওঁতে মই সদায় ফ্ৰিজতে থৈছোঁ আৰু ইয়াত 2 ঘণ্টাৰ পিছত চাবোন পূৰা টান হৈ গৈছে। আপোনালোকে চাব পাৰে, মই আঙুলিৰে এনেকৈ হেঁচি দেখাইছোঁ। এতিয়া মই উলিয়াই দেখাইছোঁ, ৰ'ব। চাওক ইমান ধুনীয়া টান হৈছে। আৰু এইকেইটা মই উলিয়াই দেখাই দিছোঁ। এইটো হৈছে ৰাউণ্ড শ্বেপ, এইটো চাওক ইমান ধুনীয়া টান হৈছে। এয়া ওপৰৰখিনি ইচ্ছা কৰিলে আপোনালোকে
কাটি পেলাই দিব পাৰে বা যেতিয়া চাবোনৰ মলটো দিব তেতিয়াই চামুচেৰে গুচাই দিব পাৰে কিন্তু একো নাই মই যেহেতু ঘৰতে ব্যৱহাৰ কৰিম সেইকাৰণে মই একো এইবিলাক কৰা নাই যেনেকৈ আছে এনেকৈ থৈছোঁ আৰু এই টুকুৰা আপোনালোকক কাটি দেখাইছোঁ ৰ'ব এয়া চাওক দোকানত পোৱা চাবোনৰ দৰে সম্পূৰ্ণ টান হৈছে এতিয়া মই আপোনালোকক মুখটো দেখুৱাইছোঁ ৰ'ব প্ৰথমতে ফেনাই নে নেফেনাই দেখুৱাইছোঁ প্ৰথমতে চাবোনখন নেফেনাব পাৰে কাৰণ তলত যেহেতু নাৰিকল তেল ব্যৱহাৰ কৰা থাকে এতিয়া চাওক ধুনীয়াকৈ ফেনাইছে আৰু এই টুকুৰা চাবোন মুখখন ধুই সঁচাকৈ বহুত ভাল লাগে আপোনালোকে ইচ্ছা কৰিলে ঘৰত এনেকৈ বনাই ল'ব পাৰে ইয়াতে ইচ্ছা কৰিলে গোন্ধৰ কাৰণে এসেঞ্চিয়েল অইল ব্যৱহাৰ কৰিব পাৰে মই যেহেতু কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা নাই সেইকাৰণে মই এসেঞ্চিয়েল অইল ব্যৱহাৰ কৰাও নাই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ' লৈ লগ পোৱাৰ আশাৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ